মাৰ্ঘেৰিটাৰ সংযোগী গড়কাপ্তানি পথৰ দুৰাৱস্থাই যাতায়াতৰ ক্ষেত্ৰত ৰাজ্যক জমৰ যাতনা ভগাইছে। অৰুণাচল প্ৰদেশৰ চাংলাং সংযোগী গড়কাপ্তানি পথটি দীৰ্ঘদিন ধৰি মেৰামতি নাই। ফলত পথটোৰ মাজত বৃহৎ গাঁতৰ সৃষ্টি হৈ যাতায়াতৰ অনুপযোগী হৈ পৰিছে। এজাক বৰষুণতে সমগ্ৰ পথছোৱা বোকাময় হৈ পৰে। বাৰিষাৰ পূৰ্বে পথটো নিৰ্মাণৰ ব্যৱস্থা নল'লে যাতায়াতৰ ক্ষেত্ৰত অধিক বিপদজনক হৈ উঠিব। रास्ता बहुत खराब है, आना जाना प्रॉब्लम है तो मतलब है আৰু জাৰ্নি কাৰণে বহুত কষ্ট আছে চাঙা ৰাস্তাটো তেছে গভৰ্ণমেণ্টক কি ক'ব জলকে এইটো ৰাস্তাটো বনাই দিলে ভাল হয় জলদি বনাব কণ্টিনিউ হ'লে তো ৰাস্তা দেখি নাপায় পুৰা পানী গাড়ী লাগি থাকে বহুত প্ৰব্লেম হয় না সদায় বস্তু মানে 6-7 বছৰ হৈ গ'ল এনেকুৱা ৰাস্তা চলি আছে এতিয়া মাৰ্ঘেৰিটা চাংলাং ৰোড ইমান প্ৰব্লেম হৈ আছে ৰাস্তা বহুত বেয়া বহুত ৰাস্তা বেয়া গাড়ী কেপচাইট হৈ যায় গভৰ্ণমেণ্টে ভালকৈ বনাই দিলে ভাল